ভিতৰত সোমোৱাৰ লগে লগে কিবা এটা যেন এনেকুৱা নিগেটিভিটিয়ে মোক আগৰি ধৰিছে মই এনেকুৱা নিচিনা লাগি গৈছিলে মানে পিঠা কৈছোঁ কিবা এটাতো আছে কিবা এটা আছে নমস্কাৰ মুনাচিতা সুন্দৰ আপোনালোকে চাই আছে মোৰ দিছে লিটুৰাজ লাইফ এণ্ড ব্লগ আৰু আপোনালোকে হয়তো এইখিনি শুনি আছে যে নগাঁৱৰ কচুপিতত এঘৰ মানুহৰ ঘৰত ভূত ওলাইছে হয় শুনিবলৈ পাইছে মই আজি সেই মানুহ ঘৰত আছোঁ ভূত ওলা মানে তেওঁলোকৰ যিবোৰ ঘৰৰ কাৰেণ্টৰ ৱায়াৰ আছে ঘৰ আছে তাত শব্দ শুনে আৰু লগতে কাৰেণ্টৰ ৱায়াৰবোৰ কোনোবাই কাটি দিয়ে এটা ৰহস্যজনক ঘটনা সৃষ্টি হৈ আছে নগাঁৱৰ নৈৰ কচুপিতত হয় এই ঘৰে সেই ঘৰ মানুহ যি ঘৰত আচলতে এনেকুৱা ধৰণৰ আচৰিত ঘটনাবোৰ হৈ আছে কাৰেণ্টৰ ৱায়াৰবোৰ কাটি দিছে বোৰ্ডবোৰ ভাঙি দিছে গেছ জ্বলাই পেলাই পানী যেতিয়া বহায় তেতিয়া তাত অট'মেটিক চাহপাত পৰি যায় কি হৈ আছে আচৰিত ঘটনাটো কোনজনা মই আহিছোঁ চ' জানি লোৱা হওক শব্দ হৈছে যেতিয়া শব্দটো হৈছে তেতিয়া ল'ৰা ছোৱালীকেইটা কৈছে ইয়াত কিবা এটা চাপ এটা বহিছে আৰু এনেকুৱা এটা মানে শব্দ এটা হৈছে তেতিয়া বয়সস্থ মানুহখিনি উঠি আহিছে হাতৰ চিন দেখিছে হাতৰ চিনটো লগে লগে মুচি দিব বিচাৰিছিল কিন্তু মুচা নগ'ল তো এই হাতৰ চিনবোৰ আপোনালোকে মুচিবৰ কাৰণে ট্ৰাই কৰিছিল পানী দি মুচিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু মুচা নগ'ল পেইণ্টিং কৰিলে মুচা যাব হ'ব পাৰে হয়তো আচ্ছা এনেকুৱা আৰু কি ঘটনা হৈছে যে আপুনি ধৰিব পাৰিছে যে আমি কালি নিউজত দেখিছিলোঁ যে পানী দি চাহপাতটো পৰি গৈছে চাহপাত এটেমা চাহপাত মই চাহ দোকান মানে কি কৰিছিল আপুনি মই মানে কি গেছটো জ্বলাই গেছৰ চচটোত পানী দুকাপ দি চচটো পাতি থৈ ৰুমলৈ আহিছিলোঁ এওঁ মোক মাতিছিলে ভিতৰলৈ মই বোলো ভিতৰৰ পৰা আহোঁ মানে পানীকণ গৰম হ'ব মই তেতিয়াহে চাহপাত চেনি দিমহি ৰুমলৈ আহোঁ মানে ভিতৰত গেছটো জ্বলিয়ে আছে কিন্তু এক টেমা চাহপাত আছিলে চাহপাতৰ টেমাটো গোটেইখিনি চাহপাত চচটোত বাকি দিলে মই আহি দেখিছোঁ চাহপাতখিনি একদম মানে থপথপাই আছে আৰু পানী কম চাহপাতটো সৰহ হৈ গ'ল তেতিয়া মই সেইখিনি চাহপাতখিনি পানীখিনি পেলাই দিলোঁ দি আকৌ নতুনকৈ পানী দি চাহ কৰি আনিছোঁ বাহিৰলৈ আচ্ছা শুনোতে আচলতে মোক গাটো কঁপি গৈছে তেতিয়া মানে বৰমাজনী খুৰীজনীয়ে কৈ আছে গাটো কঁপি ঘাম ওলাই গৈছে ভাবক তেওঁ চাহপাত অট'মেটিক পৰিছে চ' ইয়াত কিবা এটা অলৌকিক ঘটনা ঘটিব পাৰে অখৰি কিবা এটা হ'ব পাৰে চ' এনেকুৱা এই ঘৰতে চাওক চ' আমি জানিছোঁ যে তেওঁলোকৰ সেই চাহপাত বা এনেকুৱা ধৰণৰ শব্দৰ লগতে তেওঁলোকৰ ছুইচ বৰ্ডবোৰ ভাঙি দিছে তো ছুইচ বৰ্ডবোৰ অট'মেটিক তেওঁলোকে ভাঙি গৈছে কিন্তু কোনে ভাঙিছে কোনেও নেদেখে চাবলৈ আহে কিন্তু ধৰিব নোৱাৰে চ' আমি এতিয়া চাবলৈ যাম যে ক'ত কেনেকৈ কি ভাঙিছে চ' ইয়াত দেখিবলৈ পাইছোঁ যে খুৰীয়ে কৈছে যে ইয়াত যোনটো ছুইচ বৰ্ড আছে তাত ফেবিকুইক ঢালি দিয়া হৈছে চ' কেনেকুৱা কি হৈছে মানে এইবিলাক ছুইচ লগত ফেবিকুইক দিয়া আছে এমচিবিটোত ফেবিকুইক দিয়া হৈছে বুটামটোত ফেবিকুইক দিলে খুলি পেলাই দিলে মেকানিক আনি পেলাই ঠিক কৰিছিলে ৰিপেয়াৰিং কৰাৰ পিছত আকৌ ফেবিকুইক দি দিলে যেতিয়া ফেবিকুইক দি দিলে সেইটো মানে ইনভাৰ্টাৰটো ডাইৰেক্ট চ' আপুনি চিচি কেমেৰা এনেকুৱা ব্যৱস্থা নকৰিলে নেকি চিচি কেমেৰা কৰিম বুলি ভাবিছিলোঁ কথাও পাতিছিলোঁ কালি মিডিয়া আহোঁতে তেওঁলোকেও কৈছিলে নিউজ লাইভৰ দৰ্শকৰ যিখিনি গণ্যমান্য ব্যক্তি আহিছিলে তেওঁলোকেও কৈছিলে যে আপোনালোকে কেমেৰা ব্যৱহাৰ কৰক কেমেৰাটো আমি ব্যৱহাৰ কৰিম বুলি কথা পাতিছিলোঁ কিন্তু কেমেৰাটো লগত ৱাৰটো যদি কাটি দিয়ে তেতিয়া কেমেৰাটোতো বিফল হৈ যাব আচ্ছা এটা লাইনবিলাক কাটি দিয়ে যেতিয়া সেইটো কাৰণে মানে কেমেৰাটো ভবা নাই এতিয়া চ' ভাবক এনেকুৱা ধৰণৰ আচৰিত ঘটনা ঘটি আছে এই ঘৰৰ মানুহৰ ব্যক্তিত গা ঘামি গৈছে মূৰৰ পৰা ঘাম টুপকে পৰিছে কেনেকুৱা এটা ভয় লগা দৃশ্য আৰু ভিতৰত গুঞ্জনক সোমাই গৈছে আৰু বিভিন্ন ধৰণৰ কি আৰু কেনেকুৱা কি ধৰণৰ হৈছে হয় গোটেই ঘৰখনৰ এমচিবি গোটেই ঘৰখন এই এমচিবিটোৰ ওপৰতে চলে কিন্তু এমচিবি ফেবিকুইক ঢালি দিয়া বিনিময়ত এতিয়া এমচিবিটা ইয়াত ফেবিকুইক ঢালি দিছে ডাইৰেক্ট কৰি দিছোঁ এমচিবি ডাইৰেক্ট কৰি দিছোঁ আচ্ছা কাৰোবাক দেখিছে নেকি তাত দেখাতো নাই আপুনি ঘৰৰ মেইন মানে কেনেকুৱা ধৰণৰ কি হৈছে এনেকুৱা মানে লাইনৰ বস্তুবিলাক সামগ্ৰীবিলাক চব কাটি দিয়ে লাইনৰ বস্তুবিলাক অত্যাচাৰ হয় আপোনালোকে আহিলে ভিতৰলৈ দেখিব সকলো দেখিব স্পট হৈ আছে নচলে এতিয়া নচলে যিবোৰ ঘটনা ঘটিছে মানুহ থকা সময়ত মানে মানুহ নথকা সময়তো হয় আচ্ছা মানুহ নথকা সময়ত মানুহতো থাকোৱেই মানুহ থকা সময়তে হৈছে মানুহ নথকাৰ কথা প্ৰশ্ন নাই চ' ইয়াত হৈছে যে বৰ্ডবোৰ অট'মেটিক কোনোবাই ভাঙি দিয়ে কিন্তু কোনে ভাঙে কি কৰে কোনেও নাজানে কিন্তু বৰ্ডবোৰ ভাঙি দিয়ে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ বৰ্ডবোৰ ভাঙি দিয়ে আৰু ছুইচ বৰ্ড ফেবিকুইক দি দিছে কিন্তু কোনে কৈছে কি কথা কোনেও নাজানে এটা অলৌকিক ঘটনা এয়াই হয়তো প্ৰথম মই দেখিছোঁ বা শুনিছোঁ বা মই নিজে জানিবলৈ আহিছোঁ ভিতৰৰ ফালে সোমাবলৈ মোৰ ভয় লাগিছে কাৰণ গোটেই ঘৰখনত হৈ আছে এক অলৌকিক অশৰীৰ ঘটনা আপুনি ইয়াৰ ওচৰৰ নেকি কেনেকুৱা কি ঘটনা হৈছে ঘটনাবিলাকতো আজি 1.5 মাহে হ'ল 18 আগষ্টৰ পৰা আজি 29 তাৰিখ হ'ল গোটেই 1.5 মাহেই মানুহবোৰক জুৰুলা কৰিছে বিশেষ কাৰেণ্টৰ ওপৰত 1.5 মাহ ধৰি কাৰেণ্ট নাই 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 1
কাৰেণ্টটো বৰ্ডৰ কমপ্লিট ৱেৰবিলাক কাটি দিলে ৱেৰবিলাক কাটি বাল্ববিলাক দলিয়াই পেলাই দিয়ে ফেনৰ ওপৰৰ যিডালত ৱাৰডালো তাতো কাটি দিছেগৈ এয়া ৱাৰিং কৰা মই কৰিছিলোঁ ইয়াত 14 বছৰ হ'ল আজিলৈকে কোনো এটা হেৰি নাই তাৰপিছত সেইবিলাক পিছত হেৰি হ'ল এতিয়া লাগিল পানী মটৰ কাটি দিলে পানী মটৰ টেপবিলাকত খুলি পেলাই দলিয়াই পেলাই দিয়ে পানী টিং ভিতৰত থ'ব নোৱাৰি পানী টিং বগৰাই পেলাই দিয়ে মানে অনন্য আজব কাণ্ড তাৰপিছত এনেকৈ মিডিয়া আহিছে ৰাইজ আহি আছে চাই আছে কৰি আছে মঙলবাৰ দিনাখন এই ৱালতে আছে চাপ হাতৰ চাপ মিডিয়াৰ কাম চব ইয়াত হেৰি কৰি আছে হাতৰ চাপ 2-3টামান পোৱালি তাত বহি আছে এতিয়া শুনিছে চাউন এটা দৌৰ মাৰি হাতৰ পৰা চাই কৈছে হাতৰ চাপ চাওক আমি গৈ চাইছিলোঁ হাতৰ চাপ দুটাটো পূৰা বহি আছে আজিলৈকে হাতৰ চাপ কৰিব পৰা নাই বেৰত থু পেলাই দিয়ে গডৰেজত থু পেলাই দিয়ে থু সানি দিয়ে ফেভিকুইক আনি দি হেৰি কৰি দিছে পাৰ্টছৰ পইচা নাইকিয়া হৈছে মোবাইলবিলাক চাৰ্জ দিলে চাৰ্জ দি যদি মানুহ আঁতৰি যায় মোবাইলটো গাইব কৰি দিয়ে যি হয় চাৰ্জাৰত পেলাব নহয় চৌকেছৰ তলত পেলাব এই আজব কাণ্ড আচ্ছা এনে কি কৰিম বুলি ভাবিছে এতিয়া আপোনালোকে পিছত আমি কৰিব সকলোকে অনুৰোধ কৰিছোঁ মানে ঘৰখনৰ মানুহ কোনোবা এজনে যদি জানা মানুহে যদি যিটো বিষয় হৈছে বিষয়টোৰ ওপৰত যদি আমাক কিবা এটা চলিউশ্যন দিয়ে ঘৰখন উঠাৰ ল'ৰা ছোৱালীকেইটা শান্তিয়ে থাকিব পাৰিব এতিয়া আমাৰ লাইনটো ডাইৰেক্ট কৰি লৈছোঁ চব লাইনৰ পৰিস্থিতি বেয়া আচ্ছা এদিন এনেকুৱা অৱস্থা হৈছে ঘৰখন মানে জ্বলি যাওঁ অৱস্থা ৰাতি 12টা বজাত এচিবিত ফোন কৰি লাইন কাটি লাইনমেনৰ পোষ্টৰ পৰা লাইন কাটিবলগীয়া হৈছে আচ্ছা আপোনাৰ কণ্টেক্ট নম্বৰটো কৈ দিব যে কোনোবা জানে আহিব পাৰিব মোৰ কণ্টেক্ট নম্বৰ 9101690052 আচ্ছা এনেকুৱা ধৰণৰ ঘটি আছে আচলতে এই ঘৰ মানুহৰ ঘৰত চ' আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে ক'ম যদি আপোনালোকে এনেকুৱা ধৰণৰ কিবা জানে বা কিয় হৈ আছে আইডিয়া কৰিব পাৰিছে তেওঁ কোৱা কণ্টেক্ট নম্বৰটো যোগাযোগ কৰি তেওঁলোকক উদ্ধাৰ কৰক এঘৰ মানুহক উদ্ধাৰ কৰক কাৰণ তেওঁলোকৰ যোনটো ঘৰ বৰ্তমান পৰিস্থিতি হৈ আছে সেইটো সঁচাকৈ ভয়ানক পৰিস্থিতি চ' ভিডিঅ'টো এইখিনি সামৰিছোঁ ভিডিঅ' বেছি আগবঢ়াব পৰা নাই বহুত ভয় লাগিছে বা সঁচাকৈ কিবা এটা অলৌকিক ঘটনা চ' সেয়া আছিল গুজনা কেনেকুৱা লাগিলে কি ভাব আহিছে আপোনাৰ মনলৈ ভিতৰত সোমোৱাৰ লগে লগে কিবা এটা যেন এনেকুৱা নিগেটিভিটিয়ে মোক আগুৰি ধৰিছে মই এনেকুৱা নিচিনা লাগি গৈছিলে মানে পিঠা কৈছোঁ কিবা এটাতো আছে কিবা এটা আছে খাটাং স্বামী অখুৰা আপুনি কি ভাবে থকাটো সত্য নে একদম সত্য ন এনে আপোনালোকতো ওচৰ চুবুৰীয়া হয় আগতে ঘৰে আমি 12টা বজালৈকে আমি তেওঁলোকৰ ৰক্ষণাবেক্ষণ দি কৰি থাকোঁ হয় নেকি কাৰণ তেওঁলোকৰ লগতে আমাৰ গোটেই চুবাৰ মানুহখিনি জড়িত হৈ আছে মানুহৰ যেনে তেনে উদ্ধাৰ হ'ব লাগে যিনেকি ধৰা 2টা ল'ৰা ছোৱালী গুৱাহাটীত থাকিল 7 দিন কঠিয়াতলীত থাকিল 5 দিন এই ক্ষেত্ৰত মুছলমান মানুহৰ ঘৰতো ৰাখিবলগীয়া হৈছে কাৰণ সিহঁতে ভয় কৰাৰ বিনিময়ত তাত ৰাখিবলগীয়া হৈছে সিহঁতে মাক দেউতাকৰ ল'ৰা ছোৱালী কিন্তু ভয় খাব কিবা এটা হৈ যাব পাৰে সেই সন্দৰ্ভতে তেওঁলোকক আঁতৰত ৰখা হৈছে অলৌকিক ঘটনা চ' ভিডিঅ' এইখিনি সামৰিছোঁ যদি ভাল পালে তেন্তে এই বস্তুটোৰ ওপৰত কোনোবাই জনাব পাৰে তেওঁলোকক শ্বেয়াৰ কৰি দিয়ক যে তেওঁলোকে কিবা এটা উদ্ধাৰ কৰিব পাৰে বাকী লাইক কমেণ্ট শ্বেয়াৰ একো নকওঁ চ' বাই ধন্যবাদ